নমস্কাৰ। কৃষ্ণমূৰ্তি হাজৰিকাৰ ৰচনাৰে আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম সোণোৱালী ক্ষণ। কবিতাৰ আবৃত্তি সঞ্জয় কৃষ্ণ বৰাৰ। ৰূপোৱালী নৈৰে উটি আহে সোণোৱালী এটি ক্ষণ, বুকুত গজি উঠে এটি প্ৰাচীন অসীম আৰু মধুৰ মাজুলী। ক্ৰমে সুগন্ধিময় হৈ উঠে মোৰ পৃথিৱীৰ নিতাল গধূলি। বালিচাপৰিত দেউলী নাচি ফুৰা অ মোৰ ৰঙা থুটীয়া প্ৰকৃতি, তই যে মোৰ দুখৰ দিনৰ বান্ধৈ। সুখৰ সুহুৰিৰে বুকুৰ মাজুলী মুখৰ কৰি মোৰ পৃথিৱী, পোহৰ ছটিয়াই মুঠি মুঠি। তই যে মোৰ বুকুত বাহ বান্ধিলি, জীৱন আৰু যন্ত্ৰণাৰ সতে মিতিৰালি কৰিবলৈ শিকালি। জাননে মোৰ সমস্ত আলসুৱা আদৰ তোলৈকে সাঁচিলো। এতিয়া বুকুৰ নিজান ঘাটত সুখৰ চৈ দিয়া নাৱৰ চকুচাত মৰা চিকমিকনি। ধন্যবাদ।